যদি আপুনি HP গেছ মোবাইলৰ পৰা আপুনি বুকিং কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ যিটো HP পে এপ্লিকেশ্যন ডাউনলোড কৰি কিনে আপুনি অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছতে আপোনাৰ পাছৱৰ্ড বিচাৰিব, আপুনি পাছৱৰ্ডটো দি দিব। এইটো পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব লাগিব। পাছৱৰ্ডটো দি দিছোঁ। দিয়াৰ পিছতে আপুনি ওপৰৰ এই পেজটো খোল খাব। ইয়াতে আপুনি অপশ্যন পাব, যিটো আপোনাৰ মই দেখাই দিছোঁ, যিটো এইটো আপোনাৰ বুক মাই HP গেছ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি মোবাইল নম্বৰ দি আপুনি বুক কৰি ল'ব পাৰিব। মোবাইল নম্বৰটো দিব, মই অলৰেডি দিয়া হৈ আছে, গতিকে ইয়াতে প্ৰচেছ কৰি দিছোঁ। ৱেইট কৰিব। প্ৰচেছ কৰাৰ পিছতে ইয়াতে আপুনি চিলেক্ট কৰিব লাগিব। ৱেইট কৰিব। ইয়াতে আপোনাৰ কিমান এমাউণ্ট আছে এইটো চিলেক্ট কৰিব লাগিব। এইটো আপুনি অলৰেডি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে যিটো বুক এণ্ড পে নাও নালাগে, আপুনি যিহেতু আপুনি যদি লগালগি আপুনি পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এইটো চিলেক্ট কৰিব, বুক এণ্ড পে নাও। যদি আপুনি মানে পিছত যদি আপুনি কেছ অন ডেলিভাৰী মানে COD কেছ অন ডেলিভাৰী কৰিব বিচাৰে তেতিয়া আপুনি বুক নাওত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি প্ৰচেছ কৰি দিব। প্ৰচেছ কৰাৰ পিছতে আপুনি ইয়াতে য়েছ কৰি দিব। য়েছ কৰাৰ পিছতে অলৰেডি আপোনাৰ ইয়াতে দেখাইছে, দেখিছেনে, LPG ৰিফিল অৰ্ডাৰ হেজ বিন প্লেচ, ইয়ৰ ৰিফিল অৰ্ডাৰ নাম্বাৰ, এই নম্বৰটো আপোনাৰ বুকিং নাম্বাৰ হয়। ইয়াত আপুনি ক্লিক কৰি দিব। অলৰেডি আপোনাৰ বুকিং হৈ গৈছে। আৰু এই বুকিংটো যদি আপুনি চাব বিচাৰে আপুনি কেনেকৈ আপোনাৰ কোনখিনি অপশ্যনত দেখাই দিব, মই দেখাই দিছোঁ। আৰু ৱেইট কৰিব। আপুনি মেছেজ আহি গৈছে অলৰেডি, আপোনাৰ বুক কৰা এনেকৈ মেছেজটো আপোনাৰ আহি যাব, বুকিং নাম্বাৰটো। মোৰ হিষ্ট্ৰীত যাব। যোৱাৰ পিছতে আপুনি বুক মাই HP গেছত আপুনি চাব পাৰিব। এইটো আপোনাৰ যিটো অপশ্যন আছে বুকিং ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এই যিটো আপোনাৰ অপশ্যন আছে, যিটো 16 তাৰিখ আজি আপোনাৰ এই অপশ্যনটোত আপুনি বুকিং ষ্টেটাছটো আপুনি চাব পাৰিব। এই ধৰণে আপুনি আপোনাৰ মোবাইলতে অতি সহজতে আপুনি HP পে এপ্লিকেশ্যন মাধ্যমেৰে আপুনি HP গেছ আপুনি বুকিং কৰি ল'ব পাৰিব। ভিডিঅ'টো আছিলে ইমানখিনিয়ে। থেংক ইউ, ধন্যবাদ।